জৈন গাইজ তো 2 দিন হ'ল আপোনালোকক মই ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ কাৰণ মোৰ অলপ পাৰ্চনেল কাম আছিলে তো তেনেকৈ অকণমান অসুবিধা হৈছিলে যেহেতু আপোনালোকে সকলোৱে গমেই পাইছে আপোনালোকৰ SSGDৰ এডভাৰটাইজমেণ্ট আহি গ'ল আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে আপোনালোকে যেতিয়া SSGD এপ্লাই কৰিব এপ্লাই কৰোঁতে আপোনালোকে কিছুমান টপিকৰ ওপৰত ধ্যান দিব লাগিব যাতে সেইখিনি আপোনালোকে পিছত অসুবিধাত আপোনালোকে নপৰে তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ কিছুমান সজাগতা আপোনালোকে ল'ব লাগিব আপোনালোকে যেতিয়া পোষ্ট পাৰফৰ্মেঞ্চ দিব তো পোষ্ট পাৰফৰ্মেঞ্চৰ বিশেষকৈ ধ্যান দিব লগা এটা বিষয় কাৰণ আপুনি সেই ফ'ৰ্চটোত যিটো ফ'ৰ্চ আপোনালোকে চইচ কৰিব তো সেই ফ'ৰ্চটোতে আপোনালোকে বহুত দিনলৈকে অৰ্থাৎ বহুত বছৰলৈকে আপোনালোকে তাতে সাৰ্ভিস কৰিব লাগিব তো সেই ফ'ৰ্চটো আপোনালোকৰ চইচ মতে আপোনালোকে ভালদৰে যাতে দিব পাৰে আপোনালোকৰ কাৰণে কোনটো বেষ্ট ফ'ৰ্চ হ'ব আপোনালোকে য'ত গ'লে আপোনালোকে ধুনীয়াকৈ সাৰ্ভিস কৰি আপোনালোকৰ জীৱনটো আগবঢ়াই নিব পাৰিব তো হেনেকুৱা এটা আপোনালোকক ভাল এটা পৰামৰ্শ এটা দিম আপোনালোকে যাতে ভাল এটা ফ'ৰ্চ চইচ কৰি অৰ্থাৎ সকলো ফ'ৰ্চে ভাল তো তাৰ ওপৰত আপোনালোকৰ কিছুমান সুবিধা অসুবিধা তাতে থাকে তো সেয়ে মোৰ এক্সপেৰিয়েন্স হিচাপত যে আপোনালোকে কোনটো ফ'ৰ্চ ফাৰ্ষ্টত দিলে আপোনালোকৰ পিছত যাতে সুবিধা হয় অৰ্থাৎ আপোনালোকৰ যাতে ভাল হয় তো সেয়ে মই আপোনালোকক জনাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো ফাৰ্ষ্টত আপোনালোকে গমে পাইছে আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে 27 অক্টোবৰৰ পৰা আৰম্ভ হৈছে 30 নৱেম্বৰ 2022 লৈকে আছে তো আপোনালোকৰ হাতত বহুত টাইম আছে এক মাহ টাইম আছে আপোনালোকৰ অনলাইন এপ্লাই কাৰণে তো আপোনালোকে ইমান খৰধৰকৈ এপ্লাই নকৰিব আপোনালোকে লাহে ধীৰে ধুনীয়াকৈ এপ্লাই কৰিব আৰু এতিয়া আপোনালোকৰ দিয়া আছে যেটো টেন্টেটিভ ডেট আছে CBT এক্সামৰ কাৰণে আপোনালোকৰ জানুৱাৰী 2023 আপোনালোকৰ ডেট দিয়া আছে তো যিসকল ক্যান্ডিডেট অলৰেডি আগৰ পৰাই তেওঁলোকে SSGD প্ৰিপাৰেচন কৰি আছে তো তেওঁলোকৰ কাৰণে আৰু 2 মাহ সময় আছে তো তেওঁলোকে আৰু 2 মাহ ভালদৰে নিজকে প্ৰিপাৰেচন কৰি এই এক্সামটো কোৱালিফাই কৰিব পাৰিব আৰু যিসকল ক্যান্ডিডেটে নেকি ৰৈ আছিল যে তেওঁলোকে এডভাৰটাইজমেন্ট আহিব বুলি ৰৈ আছিল যেতিয়া এডভাৰটাইজমেন্ট আহিব আমি তেতিয়াৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰি দিম তো আপোনালোকৰ হাতত কম টাইম আছে 2 মাহ টাইম দিছে বেছি টাইম দিয়া নাই তো এই 2 মাহ টাইম আপোনালোকে দিন ৰাত একাকাৰ কৰি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব তেতিয়াহে আপোনালোকে ৰাইটেন এক্সামটোত কোৱালিফাই কৰিব পাৰিব আৰু যেহেতু আগৰ তুলনাত SSGD কোৱালিফাই কৰা অকমান হাৰ্ড হৈ গৈছে কাৰণ নেগেটিভ মাৰ্কিং সিস্টেম আহি গৈছে তাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব তো আপোনালোকে এখিনি জনালো তো ইয়াৰ আগত এটা মই ভিডিঅ' বনাইছো আপোনালোকে ভিডিঅ'টো চাব যত নেকি মই কৈছিলো মোৰ এক্সপেৰিয়েন্স হিচাপত আৰু মই যি কিতাপ পঢ়িছিলো অৰ্থাৎ আপোনালোকে SSGD ৰ কাৰণে বেষ্ট বুক আপোনালোকে কি বুক ল'ব কেনেকৈ প্ৰিপাৰেচন কৰিব সকলোখিনি কথা তাতে কোৱা আছে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আৰু ইয়াতে যেহেতু আপোনালোকৰ এবাৰ ভেকেন্সি আহিছে SSGD ত চাব গ'লে 24369টা ভেকেন্সি আহিছে আৰু ইয়াতে এটা নতুন ফ'ৰ্চ এটা প্লাস কৰি দিছে ৰিক্ৰুটমেন্টত SSGD ত যেটো হৈছে NCB নাৰ্কটিক কন্ট্ৰোল ব্যুৰো তো এই ফ'ৰ্চটো কেনেকুৱা হয় সেই বিষয়ে মই আপোনালোকক জনাই আছো তো আমি ভেকেন্সিখিনি চাব গ'লে আমাৰ যি BSFত আছে BSFত চাব গ'লে আমাৰ মেল ক্যান্ডিডেটৰ আছে 8922টা ভেকেন্সি আছে BSFত আৰু আমাৰ ফিমেল ক্যান্ডিডেটৰ দিয়া আছে 1575টা আছে BSFত তো টোটাল চাব গ'লে 10497টা ভেকেন্সি আপোনালোকে BSFত পাব মেল প্লাস ফিমেল তো নেক্সট আমি চাব গ'লে CISF তো CISFত এবাৰ আগৰ তুলনাত বহুত ভেকেন্সি কম আহিছে আৰু CISFত মেল ক্যান্ডিডেটৰ কাৰণে আহিছে অনলি 90 ভেকেন্সি আহিছে অল ইণ্ডিয়া ভিত্তিত মেল ক্যান্ডিডেট আৰু ফিমেল ক্যান্ডিডেট আহিছে অনলি 10টা ভেকেন্সি আহিছে অল ইণ্ডিয়া ভিত্তিত আৰু টোটাল চাব গ'লে 100 ভেকেন্সি আহিছে CISFত তো CISFত এবাৰ ভেকেন্সি কিয় ইমান কম আহিছে তো সেই বিষয়ে মই আপোনালোকক জনাই আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যেহেতু মই অলৰেডি CISFত এজ এ কনষ্টেবল হিচাপে জব কৰি আছো তো মই যিখিনি জানো সেইখিনি আপোনালোকক জনাম যে ভেকেন্সি কি কাৰণত কম আহিছে CISFত এবাৰ তো যেহেতু আপোনালোকে অলৰেডি আগৰ পৰাই মোৰ চেনেলটোত CISFৰ ভিডিঅ' পাই আছে আপোনালোকে বহুত CISF ভাল পায় ড্ৰিম জব বুলি আপোনালোকে কমেন্ট কৰি আছিলে তো এবাৰ আপোনালোকৰ অলপ কাট অফ বেছি যাব CISFত যেহেতু ভেকেন্সি কম আছে তো নেক্সট আমি চাব গ'লে আমাৰ CRPFত মেল ক্যান্ডিডেটৰ আছে 8380টা ভেকেন্সি আছে আৰু ফিমেল ক্যান্ডিডেটৰ আছে 531টা ভেকেন্সি আছে তো টোটাল CRPFত মেল প্লাস ফিমেল 8911টা ভেকেন্সি আছে তো নেক্সট আমি চাব গ'লে SSBত দিয়া আছে আমাৰ মেল ক্যান্ডিডেটৰ দিয়া আছে 1041টা ভেকেন্সি আছে আৰু ফিমেল ক্যান্ডিডেটৰ দিয়া আছে SSB 243টা ভেকেন্সি আছে তো টোটাল চাব গ'লে SSBত 1284টা ভেকেন্সি আছে তো নেক্সট আমি চাব গ'লে ITBPত আমাৰ দিয়া আছে মেল ক্যান্ডিডেটৰ 1371টা ভেকেন্সি আছে আৰু ফিমেল ক্যান্ডিডেটৰ ITBPত দিয়া আছে 242টা ভেকেন্সি আছে তো টোটাল চাব গ'লে 1613টা ITBPত মেল প্লাস ফিমেল ভেকেন্সি আছে অল ইণ্ডিয়া ভিত্তিত আৰু নেক্সট আমাৰ দিয়া আছে আসাম ৰাইফল তো আসাম ৰাইফলত মেল ক্যান্ডিডেটৰ দিয়া আছে 1697টা ভেকেন্সি আছে আৰু আসাম ৰাইফল গাৰ্লছ ক্যান্ডিডেট অৰ্থাৎ ফিমেল ক্যান্ডিডেটৰ কাৰণে এবাৰ ভেকেন্সি নাই একেবাৰে 00 বুলি দিয়া আছে এতে
তো এছাম ৰাইফলত এইবাৰ ফিমেল কেণ্ডিডেটৰ ভেকেঞ্চি একেবাৰে নাই, অৰ্থাৎ ইয়াতে 0 দিয়া আছে। তো টোটেল মেল কেণ্ডিডেটৰ কাৰণে এছাম ৰাইফলত দিয়া আছে 1697টা, অনলি মেল কেণ্ডিডেট। আৰু আমাৰ ইয়াতে দিয়া আছে যিটো SSF ছেক্ৰেটেৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। তো এই ফ'ৰ্চটোৰ বিষয়ে মই আপোনালোকক জনাম, আপোনালোকে ভিডিঅ' চাব। তো SSFত দিয়া আছে আমাৰ টোটেল মেল কেণ্ডিডেটত দিয়া আছে 78 ভেকেঞ্চি আহিছে মেল কেণ্ডিডেট, আৰু ফিমেল কেণ্ডিডেটত আমাৰ দিয়া আছে 25। তো টোটেল চাব গ'লে আমাৰ 103টা ভেকেঞ্চি আছে SSFত। তো ইয়াৰ উপৰিও আমাৰ পাৰ্ট 2 হিচাপত নতুন এটা ফ'ৰ্চ দিছে, যিটো NCB নাৰ্কটিক কণ্ট্ৰল ব্যুৰ হয়। তো এই ফ'ৰ্চটো আপোনালোকৰ টোটেল মেল প্লাছ ফিমেল ভেকেঞ্চি আহিছে 164টা। তো টোটেল আপোনালোকৰ 164টা আছে মেল প্লাছ ফিমেল কেণ্ডিডেট। তো টোটেল আমাৰ চাব গ'লে 24,369টা ভেকেঞ্চি আমাৰ এইবাৰ SSGDত আহিছে। তো 2018ৰ তুলনাত এই ভেকেঞ্চিবোৰ বহুত কম আহিছে এইবাৰ, কাৰণ আমি যেতিয়া দিছিলোঁ 2018 চনত তেতিয়া আমাৰ 60,000 ভেকেঞ্চি আহিছিলে। তো এইবাৰ আপোনালোকৰ কাট অফৰ ক্ষেত্ৰতো অকণমান ডিফাৰেঞ্চ আহিব। তো আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, আপোনালোকে ৰাইটিংটো ভাল এটা মাৰ্ক লৈ কোৱালিফাই কৰিব লাগিব। তো সেয়ে আপোনালোকৰ যি মেডিকেল কাট অফ যাব, ফিজিকেল কাট অফ যাব, তো সেই কাট অফতকৈ আপোনালোকৰ যিটো ৰাইটিঙৰ আপোনালোকৰ মাৰ্ক হ'ব, CBTৰ যিটো মাৰ্ক, সেই মাৰ্কটো আপোনালোকে কাট অফতকৈ কমচে কম 10 নম্বৰ বা 15 নম্বৰ হাইজ আপোনালোকে মাৰ্ক ৰাখিব চেষ্টা কৰিব, তেতিয়াহে আপোনালোকে যিকোনো এটা ফ'ৰ্চত আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো আপোনালোকে যদি ৰাইটিঙত মাৰ্কটো কম থাকে, অৰ্থাৎ আপুনি যদি কাট অফৰ একেবাৰে মূৰামূৰি ওচৰত থাকে, তেতিয়াহ'লে আপোনালোকে বহুত পিছত মানে টেনশ্যনো পৰিব লগা হয় যে ফাইনেল মেৰিট লিষ্টত আমাৰ নাম আহিবনে নাই, তেনেকৈ আপোনালোকে বহুত টেনশ্যনো পৰি থাকিব। তাৰ কাৰণে আপোনালোকে ৰাইটিং এক্সামত এটা ভাল স্ক'ৰ এটা ৰাখি থ'ব চেষ্টা কৰিব, এইখিনি আপোনালোকক জনালোঁ। আৰু এতিয়া মেইন কথা আহি পৰিছে আপোনালোকে পোষ্ট পাৰফৰ্মেঞ্চ। তো আপোনালোকৰ কাৰণে কোনটো ফ'ৰ্চ বেষ্ট হ'ব। তো এই যিবিলাক নেকি ফ'ৰ্চ আছে আমাৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ, তো এই ফ'ৰ্চবিলাকত সকলো ফ'ৰ্চে ভাল, কোনো এটা ফ'ৰ্চ মই বেয়া বুলি নকওঁ। তো ইয়াৰ মাজতে কিছুমান আপোনালোকৰ যিটো পাৰ্চনেলিটি আছে আপোনালোকৰ কিছুমান, তো আপোনালোকে কোনোবাই এছাম ৰাইফল ভাল পাব পাৰে, কোনোবাই BSF ভাল পাব পাৰে, কোনোবাই ITBP ভাল পাব পাৰে, কোনোবাই এডভেঞ্চাৰ লাইফটো ভাল পাব পাৰে, কোনোবাই জংঘল লাইফ ভাল পাব পাৰে, কোনোবাই চিভিল লাইফৰ দৰে জব কৰিব বিচাৰে। তেনেকৈ মানে বহুত আপোনালোকৰ নিজৰ নিজৰ অপিনিয়ন থাকে, আপোনালোকৰ নিজৰ নিজৰ কিছুমান ইচ্ছা থাকে। তো তথাপিতো মোৰ এক্সপিৰিয়েঞ্চ হিচাপত, অৰ্থাৎ মই যিখিনি দেখিছোঁ, যিখিনি শুনিছোঁ, আৰু মোৰ অপিনিয়ন হিচাপত আপোনালোকে বেষ্ট ফ'ৰ্চ আপোনালোকে কোনটো দিব। ফাৰ্ষ্টত বইজ আৰু গাৰ্লছ, মই ফাৰ্ষ্টত গাৰ্লছ কেণ্ডিডেটখিনিৰ কাৰণে কৈছোঁ, যিহেতু মই CISFত জব কৰি আছোঁ। আমাৰ যি গাৰ্লছ কেণ্ডিডেট আছে তেওঁলোকে কেনেকৈ ডিউটি কৰি আছে, ক'ত ক'ত ডিউটি কৰিছে, আৰু মোৰ ফ্ৰেণ্ডো আছে গাৰ্লছ, BSFত আছে, CRPFত আছে, তেওঁলোকৰ কেনেকুৱা ডিউটি। তো সেই সকলোখিনি কম্পেয়াৰ কৰি মানে মই আপোনালোকক মোৰ অপিনিয়ন এটা দিব পাৰিম, অৰ্থাৎ মই আপোনালোকক জনাব পাৰিম যে আপোনালোকৰ কাৰণে বেষ্ট কোনটো হয়। তো ফাৰ্ষ্টত গাৰ্লছ কেণ্ডিডেটক মই আপোনালোকক জনাইছোঁ। তো গাৰ্লছ কেণ্ডিডেটসকলে ফাৰ্ষ্টত আপোনালোকে দিব SSF, অৰ্থাৎ ছেক্ৰেটেৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। তো এই ফ'ৰ্চটো মই আপোনালোকক কিয় দিব দিছোঁ, গাৰ্লছ কেণ্ডিডেট আৰু বইজখিনিও এই ফ'ৰ্চটো ফাৰ্ষ্টত দিব পাৰে। তো বইজৰ কাৰণেও বেষ্ট হয়, কাৰণ এই ফ'ৰ্চটো অনলি 6 হৰ্চ ডিউটি হয়, 6 ঘণ্টা ডিউটি। তো বাকী কোনো ফ'ৰ্চত আপোনালোকে 6 ঘণ্টা ডিউটি নাপাব, আপোনালোকে 24 ঘণ্টাৰ ভিতৰত। তো SSFত আপোনালোকে অনলি 6 ঘণ্টা ডিউটি পাব, আৰু মেইন আপোনালোকৰ লোকেশ্যন হ'ব দিল্লীত, আপোনালোকে দিল্লীতে থাকিব পাব, আপোনালোকৰ 6 ঘণ্টা ডিউটি। তাৰ উপৰি আপোনালোকে ছেটাৰডে ছানডে আপোনালোকে ডিউটি অফ পাব, আৰু আপোনালোকে অফিচ ডিউটি পাব। আমাৰ যিবিলাক ছেক্ৰেটেৰিয়েল ভৱন আছে, তো আমাৰ হোম মিনিষ্টাৰৰ আণ্ডাৰত যিবিলাক ছেক্ৰেটেৰিয়েল ভৱন আছে, তো দিল্লীত চাব গ'লে 27-28টামান তেনেকৈ ছেক্ৰেটেৰিয়েল ভৱন আছে, তাতে আপোনালোকে ডিউটি দিব লাগে। আৰু SSFৰ ট্ৰেইনিং চাব গ'লে অনলি 6 মান্থ ট্ৰেইনিং হয়, আৰু এই জবটো মানে চিভিল জবৰ দৰে হয়। আপোনালোকে খাকী ইউনিফৰ্ম আপোনালোকে পিন্ধিব পাব, আৰু আপোনালোকৰ কোনো আৰ্মছ আপোনালোকৰ নাথাকে, অৰ্থাৎ আপোনালোকে হাথিয়াৰ ল'ব নালাগে। আপোনালোকে খাকী ইউনিফৰ্ম পিন্ধি আপোনালোকে ছেক্ৰেটেৰিয়েল ভৱনতে আপোনালোকে ডিউটি কৰিব লাগে। অনলি 6 ঘণ্টা ডিউটি, ছেটাৰডে ছানডে অফ থাকে। তাৰপৰা আপোনালোকে যিসকল গাৰ্লছ কেণ্ডিডেট আছে, তো গাৰ্লছ কেণ্ডিডেটসকলে তেওঁলোকে অনলি দিনতে ডিউটি দিব পায়, অৰ্থাৎ তেওঁলোকে জেনেৰেল শ্বিফ্ট যিটো আমাৰ থাকে ডে ডিউটি, তো সেই ডিউটি গাৰ্লছ কেণ্ডিডেটসকলে ডিউটি দিব পায় দিনতে, চিভিল জবৰ দৰে। তো বাকী কোনো ফ'ৰ্চত তেনেকৈ আপোনালোকে ইমান চিভিল জবৰ দৰে ফেচিলিটি আপোনালোকে নাপাব। 24 ঘণ্টাৰ পিছত 6 ঘণ্টা ডিউটি, ছেটাৰডে ছানডে অফ, আৰু গভৰ্ণমেণ্ট হলিডে যিবিলাক থাকে সেইবিলাকতো আপোনালোকে বন্ধ পাব। তো সেইকাৰণে বেষ্ট চাব গ'লে SSF ছেক্ৰেটেৰিয়েল ছিকিউৰিটি ফ'ৰ্চ আপোনালোকে এইটো ফাৰ্ষ্টত দিব, আৰু ইয়াৰ কাট অফটো আপোনালোকৰ হাই কাট অফ যায়। আপোনালোকে 80-90 আপোনালোকে প্লাছ মাৰ্ক ৰাখিব লাগিব, যিটো অল ইণ্ডিয়া ভিত্তিত কাট অফ যায়। আৰু আমাৰ চাব গ'লে যি অৰ্ডাৰ ষ্টেট আছে, অৰ্ডাৰ ষ্টেটৰ কেণ্ডিডেটসকলে ফাৰ্ষ্টত SSF ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ দিয়ে, কাৰণ এই জবটো ভাল জব এটা। তো আপোনালোকে গাৰ্লছ কেণ্ডিডেট হওক বা বইজ কেণ্ডিডেট হওক, আপোনালোকক জনালোঁ আপোনালোকে ফাৰ্ষ্টত SSF ৰাখিব, ছেক্ৰেটেৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। আৰু মই যেতিয়া এপ্লাই কৰিছিলোঁ ময়ো ফাৰ্ষ্টত NIA দিছিলোঁ, যিটো নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি। এই ফ'ৰ্চটো আমাৰ তেতিয়া আছিলে, আৰু এতিয়া যিহেতু ইয়াৰ ৰিক্ৰুটমেণ্টটো নাই ইয়াতে, যিটো ইয়াৰ পিছতে আমাৰ SSF আছে, মই ছেকেণ্ডত দিছিলোঁ SSF, সেয়েহে আপোনালোকে SSFটো ফাৰ্ষ্টত দিব।
তো নেক্সট সেকেন্ডত জনাইছোঁ আপোনালোকে যে গাৰ্লছ কেণ্ডিডেট আছে আপোনালোকে CISF দিব চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ আৰু যিহেতু মই CISFত জব কৰি আছোঁ মই দেখিছোঁ গাৰ্লছ কেণ্ডিডেটৰ ডিউটি কেনেকুৱা তো আমাৰ যি গাৰ্লছ কেণ্ডিডেট আছে তেওঁলোকৰ মানে নাইট ডিউটি নালাগে অৰ্থাৎ গাৰ্লছ কেণ্ডিডেটসকলে নাইট ডিউটি কৰিব নালাগে আৰু তেওঁলোকে হাথিয়াৰো ল'ব নালাগে কিছুমান আমাৰ কিছুমান ইউনিট আছে তেনেকুৱা ইউনিটত পৰিলে হয়তো আপোনালোকে হাথিয়াৰ ল'ব লাগে গাৰ্লছ কেণ্ডিডেটসকলে কিন্তু মই যিটো ইউনিটত আছোঁ NTPCত আছোঁ ইয়াতে আপোনালোকে হাথিয়াৰ ল'ব নালাগে তো আপোনালোকৰ অনলি চেকিং ডিউটি আপোনালোকৰ লাগে আৰু আপোনালোকে তো নেক্সট মই সেকেন্ড পোষ্ট পাৰফৰ্মেন্স CISF কিয় দিব দিছোঁ কাৰণ CISFত গাৰ্লছ কেণ্ডিডেটসকলে নাইট ডিউটি কৰিব নালাগে আৰু বাকী আপুনি যদি অৰ্ডাৰ ফ'ৰ্চত যায় CRPF BSF ITBP তো তাতে গ'লে আপোনালোকে গাৰ্লছ কেণ্ডিডেটসকলেও তেওঁলোকে উইথ হাথিয়াৰ আপোনালোকৰ থাকিব লগতে আপোনালোকে নাইট ডিউটি আপোনালোকে পেট্ৰলিং ডিউটি কৰিব লাগে তেনেকৈ আপোনালোকৰ লাইফটো অকণমান কষ্ট হয় তেনেকৈ যি গাৰ্লছ কেণ্ডিডেট আছে আপোনালোকে ফাৰ্ষ্টত SSF দিব ছেকেণ্ডত আপোনালোকে CISF দিব CISFৰ আপোনালোকে নাইট ডিউটি কৰিব নালাগে অনলি ডে ডিউটি লাগে আপোনালোকৰ দিনতে ডিউটি লাগে আৰু আপোনালোকে কোনো হাথিয়াৰ আপোনালোকে ল'ব নালাগে ইমান কষ্ট কৰিব নালাগে আপোনালোকে পেট্ৰলিং ডিউটিও আপোনালোকে কৰিব নালাগে তো CISF আপোনালোকৰ ছেকেণ্ডত ৰাখিব ফাৰ্ষ্টত SSF ছেকেণ্ডত CISF ৰাখিব গাৰ্লছ কেণ্ডিডেট আৰু 3 নম্বৰত আপোনালোকে SSB ৰাখিব সশস্ত্ৰ সীমা বল যিটো সশস্ত্ৰ সীমা বল SSB আছে সেই ফ'ৰ্চটো আপোনালোকে ৰাখিব তো সশস্ত্ৰ সীমা বলটো আপোনালোকৰ ইমান হাৰ্ড ডিউটি নাই নৰ্মেল ডিউটি থাকে আপোনালোকৰ তেনেকৈ আপোনাৰ গাৰ্লছ কেণ্ডিডেটসকলে সেই ফ'ৰ্চটো দিব তো তাৰ পৰা গাৰ্লছ কেণ্ডিডেটসকলৰ কিছুমান নিজৰ অপিনিয়ন থাকে যে তেওঁলোকে এডভেঞ্চাৰ লাইফ বিচাৰে জংঘলত থাকিব বিচাৰে তো তেনেহ'লে আপোনালোকে আপোনালোকৰ নিজৰ ইচ্ছামত আপোনালোকে দিব পাৰিব তো গাৰ্লছ কেণ্ডিডেটসকলে নেক্সট আপোনালোকে এছাম ৰাইফল আপোনালোকে দিব পাৰিব এছাম ৰাইফল এটা ভাল বেষ্ট ফ'ৰ্চ হয় তো এছাম ৰাইফল আপোনালোকে দিব গাৰ্লছ কেণ্ডিডেটসকলে আপোনালোকে আৰ্মিৰ দৰে ড্ৰেছ পিন্ধিব পাব আপোনালোকে এডভেঞ্চাৰ লাইফ পাব জংঘল লাইফ পাব আপোনালোকে উইথ হাথিয়াৰ ল'ব পাৰিব নতুন নতুন হাথিয়াৰবিলাক তেনেকৈ আপোনালোকে যদি তেনেকুৱা লাইফ যদি বিচাৰে সেই ফ'ৰ্চটো আপোনালোকে দিব লাইফটো অকণমান ৰিস্ক থাকে কিছুমান তো তাৰ পৰা আপোনালোকে নেক্সট BSFত আপোনালোকে বৰ্ডাৰ ডিউটি যদি পচন্দ কৰে BSFত দিব পাৰে বৰ্ডাৰ ডিউটি আপোনালোকে তাতে পাব BSF অল ইণ্ডিয়া আপোনালোকে কৰিব পাব পাকিস্তান বৰ্ডাৰ থাকিব পাব বাংলাদেশ বৰ্ডাৰ থাকিব পাৰিব তো তাৰ পৰা আপুনি যদি ITBP ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চ যিটো আপোনালোকে পাহাৰ ভৈয়াম যদি ঘূৰিব বিচাৰে বৰফত যদি থাকিব বিচাৰে তো আপোনালোকে এডভেঞ্চাৰ কিছুমান স্কিল আপোনালোকে যদি ল'ব বিচাৰে পাহাৰত বগোৱাৰ পৰা আদি কৰি বৰফত আপোনালোকে থকাৰ কিছুমান এক্সট্ৰা যদি আপোনালোকে স্কিল তেনেকৈ ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ITBP দিব পাৰিব তাতে অকণমান জবটো অকণমান হাৰ্ড হয় তেনেকৈ আপোনালোকে সেই জবটো আপোনালোকে এডভেঞ্চাৰ লাইফ হিচাপে আপোনালোকে ল'ব পাৰে তো এইটো এটা ভাল আছে আৰু CRPF আপোনালোকে ল'ব পাৰে জংঘল লাইফ CRPFত গ'লে আপোনালোকে কব্ৰা কামাণ্ডো হ'ব পাৰিব এইটো এটা বেষ্ট আছে যে আপোনালোকে বাকী ফ'ৰ্চ কেইটা আপোনালোকে চইচ কৰিব পাৰে আপোনালোকৰ হিচাপত তো মই বেষ্ট চাব গ'লে আপোনাৰ SSF আপোনালোকে ভাল বুলি ভাবোঁ মই ছোৱালীৰ কাৰণে গাৰ্লছ কেণ্ডিডেটসকলৰ কাৰণে আৰু আমাৰ যি CISF আছে CISFটো বেষ্ট বুলি ভাবোঁ মই গাৰ্লছ কেণ্ডিডেটসকলৰ কাৰণে আৰু আমাৰ যি SSB আছে SSBটো বেষ্ট হয় আৰু এছাম ৰাইফলো বেষ্ট হয় বাকী ফ'ৰ্চ কেইটাও আপোনালোকে আপোনালোকৰ ইচ্ছামত দিব পাৰে আৰু আপোনালোকে এক কাম কৰিব আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ড আছে ফ্ৰেণ্ড যিসকলে আপোনালোকৰ অলৰেডি তেওঁলোকে জব কৰি আছে বা CISFত জব কৰি আছে এছাম ৰাইফলত জব কৰি আছে BSFত জব কৰি আছে SSB জব কৰি আছে ITBP CRPF যদি জব কৰি আছে আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰি তেওঁলোকৰ পৰা ইনফৰমেশ্যনখিনি কালেক্ট কৰি মানে তেওঁলোকৰ জবটোৰ বিষয়ে আপোনালোকে জানিব পাৰিব যে আমি তাতে গ'লে কেনেকুৱা হ'ব কি হ'ব সেইখিনি আপোনালোকে চাই পিনি ধুনীয়াকৈ পোষ্ট পাৰফৰ্মেঞ্চটো দিব তো পোষ্ট পাৰফৰ্মেঞ্চটো মেইন ইম্পৰ্টেণ্ট কিয় মই দিছোঁ কাৰণ এই পোষ্ট পাৰফৰ্মেঞ্চটোৰ হিচাপতে আপোনালোকৰ ফ'ৰ্চটো আপোনালোকৰ চিলেক্ট হ'ব আপোনালোকৰ যদি মাৰ্কটো হাই মাৰ্ক আহে বা আপোনালোকৰ যিখিনি মাৰ্ক আছে সেই মাৰ্কটো যদি আপোনালোকৰ ভাল এটা মাৰ্ক থাকে তো আপোনালোকে ফাৰ্ষ্ট যিটো পোষ্ট পাৰফৰ্মেঞ্চ দিছোঁ সেই ফ'ৰ্চটোতে আপোনালোকে পাই যাব আৰু য'ত নেকি আপোনালোকে এদিন দুদিন ছাৰ্ভিচ নহয় আপোনালোকে চিৰজীৱন তাতে ছাৰ্ভিচ কৰিব লাগিব 60 বছৰ বয়সলৈকে আপোনালোকে তাতে থাকিব লাগিব সেয়ে আপোনালোকৰ কিছুমান অসুবিধা থাকে যিখিনি যিহেতু সুবিধাখিনি চবেই ল'ব বিচাৰে ভালখিনি সেয়ে আপোনালোকে যাতে তেনেকৈ পিছত অসুবিধা নহয় ছাৰ্ভিচৰ সময়ত তাৰ কাৰণে মই পোষ্ট পাৰফৰ্মেঞ্চটো ইম্পৰ্টেণ্ট দিছোঁ আৰু বিশেষকৈ চাব গ'লে আমাৰ বয়জ কেণ্ডিডেটসকলৰ কাৰণে জনাইছোঁ মই আপোনালোকে পোষ্ট পাৰফৰ্মেঞ্চ কেনেকৈ দিব তো বয়জ কেণ্ডিডেটসকলে তেওঁলোকেও কিছুমান এডভেঞ্চাৰ লাইফ বিচাৰে জংঘলত থাকিব বিচাৰে কামাণ্ডো লাইফটো বিচাৰে তো আপোনালোকে সেই হিচাপতো দিব পাৰে বা আপোনালোকে যদি অকণমান আৰাম অনুভৱ কৰে অৰ্থাৎ চিভিল জবৰ দৰে বেষ্ট জব আপোনালোকে যদি বিচাৰে যিসকল পঢ়াৰ ক্ষেত্ৰতো কিছুমান ধ্যান দিব বিচাৰে যে আপোনালোকে জবো কৰি আছে ছাৰ্ভিচো কৰি আছে পঢ়াৰ ক্ষেত্ৰত আমি যাতে টাইম দিব পাৰোঁ আগলৈ আগবাঢ়ি যাবৰ কাৰণে তো তেনেকুৱা হিচাপত আপোনালোকে যদি দিব বিচাৰে তো ফাৰ্ষ্টত মই আপোনালোকক সকলোকে জনাম যিটো SSF আছে চেণ্ট্ৰেল চিকিউৰিটি ফ'ৰ্চ যিটো অলৰেডি মই আপোনালোকক জনালোঁ 6 ঘণ্টা ডিউটি ছেটাৰডে ছানডে অফ থাকে আপোনালোকৰ হাথিয়াৰো নালাগে অনলি ছেক্ৰেটেৰিয়েল ভৱনত ডিউটি দিব পাৰিব মেইন দিল্লী লোকেশ্যনত আপোনালোকে থাকিব পাৰিব এইটো এটা বেষ্ট জব হয় SSF আপোনালোকে ফাৰ্ষ্টত দিব বয়জ কেণ্ডিডেটসকলে তো নেক্সট আপোনালোকে যিসকল বয়জ কেণ্ডিডেট আছে তো মই আপোনালোকক জনাওঁ তো আপোনালোকে কি কৰিব আপোনালোকৰ যিবিলাক
ফ্ৰেণ্ড আছে তো ফ্ৰেণ্ডবিলাকসকলক আপোনালোকে কণ্টেক্ট কৰিব যে তেওঁলোকে ধৰক BSFত আছে CISF আছে SSB ITBP Assam Rifle তো আপোনালোকৰ এনেধৰণৰ কোনোবা ফ্ৰেণ্ড আছে তো তেনেকৈ আপোনালোকে কণ্টেক্ট কৰি তাতে আপোনালোকৰ জবৰ ক্ষেত্ৰত আপোনালোকে সুধিব পাৰে তো আপোনালোকে তেনেকৈ অলপ কণ্টেক্ট কৰি সুধি ল'ব যে আপোনালোকৰ পোষ্ট পাৰফৰ্মেঞ্চ কিহত ফাৰ্ষ্ট দিলে ভাল হ'ব তেওঁলোকক অকণমান তেওঁলোকৰ এক্সপিৰিয়েঞ্চ হিচাপত তেওঁলোকে জনাব আৰু মোৰ হিচাপত আমি যদি জনাব যাওঁ তো আপুনি যদি আৰ্মিৰ দৰে লাইফটো বিচাৰে অৰ্থাৎ এডভেঞ্চাৰ লাইফ বিচাৰে বা জংঘলত আপোনালোকে অপাৰেশ্যনত যাব বিচাৰে নতুন হাতিয়াৰ ল'ব বিচাৰে আৰ্মিৰ দৰে ইউনিফৰ্ম পিন্ধিব বিচাৰে তো তেনেহ'লে আপোনালোকে ফাৰ্ষ্টত এছাম ৰাইফল দিব বিশেষকৈ আমাৰ যি এছাম নৰ্থ ইষ্টৰ কেণ্ডিডেট আছে তো এছাম ৰাইফলটো ফাৰ্ষ্টত এইকাৰণে দিব দিছোঁ আমাৰ যিটো জব লোকেশ্যনটো আমাৰ নৰ্থ ইষ্টৰ ক্ষেত্ৰতে হয় এছাম ৰাইফল যিহেতু ম্যানমাৰ বৰ্ডাৰত তেওঁলোকে ডিউটি কৰে আৰু আমাৰ যিবিলাক অসমৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে তো অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এছাম ৰাইফলৰ কেম্প ইউনিট আছে তো তাতে আপোনালোকে ডিউটি আপোনালোকে কেতিয়াবা পাই যাব আপোনালোকৰ ঘৰৰ ওচৰতে আপোনালোকে ডিউটি কেতিয়াবা পাই যাব এছাম ৰাইফল আপোনালোকে দিব আৰু এছাম ৰাইফলত গ'লে আপোনালোকৰ CDS এটা কেণ্টিন আছে যিটো আমাৰ ইণ্ডিয়ান আৰ্মিসকলে ইউজ কৰে তো সেই কেণ্টিনটো আপোনালোকে ইউজ কৰিব পাৰিব আৰু এছাম ৰাইফলৰ CPC যিটো আমাৰ চেণ্ট্ৰেল পুলিচ কেণ্টিন আছে সেইটো ইউজ কৰিব পাৰে আৰু CDS যিটো কেণ্টিন আছে সেইটো আপোনালোকে ইউজ কৰিব পাৰিব এছাম ৰাইফল গ'লে আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ দৰে ইউনিফৰ্ম পিন্ধিব পাব আৰু আপোনালোকে এডভেঞ্চাৰ কিছুমান লাইফ পাব জংঘল লাইফ আৰু আমাৰ নৰ্থ ইষ্টতে আপোনালোকে পোষ্টিং পাব তো আপোনালোকে সেই হিচাপত এছাম ৰাইফলটো ফাৰ্ষ্টত দিব পাৰে আৰু যিসকল ভূটান বৰ্ডাৰৰ লগত কানেক্টিং ডিষ্ট্ৰিক্ট আছে আৰু আপোনালোকৰ ওচৰে পাঁজৰে যদি SSB আপোনালোকক জনাওঁ যিহেতু ভূটান বৰ্ডাৰত SSB ডিউটি দিয়ে তো SSB যদি আপোনালোকৰ ঘৰৰ ওচৰতে যদি কেম্প আছে বা যিটো পাৰ্মানেণ্ট ইউনিট আছে কিছুমান তেনেকুৱা যদি আছে তেনেহ'লে আপোনালোকে বৰ্ডাৰ ডিষ্ট্ৰিক্টখিনিৰ কেন্দ্ৰসকলে আপোনালোকে SSB ফাৰ্ষ্টত দিব পাৰে যিসকল ভূটান বৰ্ডাৰৰ লগত কানেক্টিং ডিষ্ট্ৰিক্ট আছে তো সেই ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে SSB ফাৰ্ষ্টত দিব পাৰে কাৰণ প্ৰত্যেকটো ফ'ৰ্জতে কিছুমান ছিষ্টেম থাকে যে আপুনি যদি কমচে কম 6-7 বছৰমান ছাৰ্ভিচ কৰে এটা ফ'ৰ্জত যিহেতু চেণ্ট্ৰেল ফ'ৰ্চ অল ইণ্ডিয়া ভিত্তিত ডিউটি কৰিব লাগে কিন্তু তাৰ মাজতে আপুনি যদি 6-7 বছৰ যদি ছাৰ্ভিচ কৰে তেনেকৈ আপোনালোকে অকণমান ঘৰৰ ওচৰতে পোষ্টিং কেতিয়াবা আপোনালোকে এদিন হ'লে এদিন আপোনালোকে পাই যাব তেনেকৈ আপোনালোকে যদি পোষ্টিং পাই যায় ঘৰৰ ওচৰতে পোষ্টিং পালে আপোনালোকে আপ ডাউন কৰিও আপোনালোকে ডিউটি কৰিব পাৰিব কিছুমান তেনেকৈ আপুনি সুবিধা লাভ কৰিব পাৰিব আৰু এই সুবিধাটো আপোনালোকে আপোনালোকে ফ'ৰ্জত যোৱাৰ লগে লগে আপোনালোকে সেই সুবিধাখিনি নাপাব কিন্তু পিছত লাহে লাহে আপোনালোকে সেই সুবিধাখিনি পাব তেনেকৈ যিসকল কেণ্ডিডেট ভূটান বৰ্ডাৰৰ লগত ডিষ্ট্ৰিক্ট ৰিলেটেড আছে আপোনালোকৰ ওচৰে পাঁজৰে যি কেম্প আছে SSB কেম্প আছে তো তেনেহ'লে আপোনালোকে SSB ফাৰ্ষ্টত দিব পাৰে আৰু নেক্সট আমাৰ যিটো CISF আছে তো CISF আপোনালোকে যিসকল কেণ্ডিডেট আমাৰ যিটো CISFৰ ইউনিট আমাৰ পাৰ্মানেণ্ট ইউনিট থাকে তো বিশেষকৈ চাব গ'লে যোৰহাটত আমাৰ তেলহুদা নগৰ আছে দুলীয়াজান আছে নুনমাটিত আছে আৰু এয়াৰপৰ্ট গুৱাহাটী এয়াৰপৰ্টতো আছে বঙাইগাঁৱতো আছে বঙাইগাঁৱত চালাকাটি আছে সোৱণশিৰিতো আছে তো তেনেকৈ যিসকল কেণ্ডিডেটৰ সেই ইণ্ডাষ্ট্ৰী যিখিনি নাম ক'লোঁ মই তো তাৰ আপোনালোকৰ ঘৰ যদি ওচৰতে হয় আৰু য'ত নেকি CISF ইউনিট আছে তাৰ ওচৰে পাঁজৰে যদি আপোনালোকৰ ঘৰ হয় তো সেই কেণ্ডিডেটসকলে CISFত ফাৰ্ষ্ট পোষ্ট পাৰফৰ্মেঞ্চ দিব তো CISFত এইকাৰণে দিব দিছোঁ কাৰণ আমাৰ CISFত এটা ৰুল আছে যে আপুনি যদি 6 বছৰ এটা ছাৰ্ভিচ কৰে আউট জোন কমপ্লিট কৰে তেনেহ'লে আপোনালোকে নেক্সট 12 বছৰৰ কাৰণে আপোনালোকে হোম জোন এটা ল'ব পাৰিব তো হোম জোন বুলি কওঁতে আমাৰ যি নৰ্থ ইষ্টৰ ইউনিট আছে অসমৰ যিবিলাক ইউনিট আছে তো সেইবিলাক ইউনিট আপোনালোকে পোষ্টিং পাব আৰু তেনেকৈ আপোনালোকে নিজৰ ঘৰৰ ওচৰৰ ইউনিটতো আপোনালোকে পোষ্টিং পাই যাব তো তেতিয়া আপোনালোকে নিজৰ ঘৰৰ ওচৰতে থাকি ডিউটি কৰিব পাৰিব তো ঘৰৰ ওচৰত কমচে কম 5-6 বছৰ বা তেনেকৈ থাকি যদি আপোনাৰ ডিউটি কৰে আপোনালোকে বহুতখিনি সুখ অনুভৱ কৰিব পাৰিব নিজৰ ষ্টেট জব নিচিনা আপোনালোকে কিছুমান ফিলিং কৰিব পাৰিব ভাল এটা অনুভৱ হ'ব আপোনালোকে ঘৰত থাকি কিছুমান কাম কৰিব পাৰিব তেনেকৈ যিসকল কেণ্ডিডেটৰ ইউনিট CISF ইউনিটৰ ওচৰতে তেওঁলোকৰ ঘৰ আছে যিসকল কেণ্ডিডেটৰ ঘৰ CISF ইউনিটৰ ওচৰে পাঁজৰে আছে তো সেইসকলে মানে CISFক ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ দিব আৰু CISFটো অলৰেডি এটা ভাল জব আপোনালোকে আৰাম অনুভৱ কৰিব এতিয়া যেহেতু মই অলৰেডি জব কৰি আছোঁ CISFৰ জব প্ৰফাইল বিষয়ে আপোনালোকক জনাই আছোঁ আপোনালোকে সেই ভিডিঅ'টো চাব যিসকলে CISFত ফাৰ্ষ্টত দিব বিচাৰে তো এইখিনি আপোনালোকক জনালোঁ তো নেক্সট আমাৰ BSF তো আপোনালোকে যদি বৰ্ডাৰত ডিউটি কৰিব বিচাৰে আৰু BSFৰ ক্ষেত্ৰত মই আপোনালোকক জনাওঁ তো আপোনালোকে যদি ফাৰ্ষ্ট ডিফেন্স অফ লাইনৰ এজন মেম্বাৰ হ'ব বিচাৰে অৰ্থাৎ যিটো আমাৰ ডিফেন্স BSF আছে আমাৰ ফাৰ্ষ্ট ডিফেন্স অফ লাইন বুলি কয় যিটো BSF তো BSFৰ ডিউটি চাব গ'লে আমাৰ যিহেতু পাকিস্তান বৰ্ডাৰ বাংলাদেশ বৰ্ডাৰ ডিউটি হয় তো তেনেকৈ আপুনি যদি বৰ্ডাৰ লাইফটো পচন্দ কৰে তেনেহ'লে আপোনালোকে BSFটো ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ দিব আৰু নেক্সট আপোনালোকে ITBP তো ITBP হৈছে ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চ তো আপোনালোকে যদি এডভেঞ্চাৰ লাইফ আপোনালোকে যদি বিচাৰে অৰ্থাৎ আপুনি যদি পাহাৰ পৰ্বত বগুৱাই পিনে আপোনালোকে পাহাৰত পেট্ৰলিং কৰি তেনেকৈ আপুনি যদি ডিউটি কৰিব বিচাৰে
বা বৰফত থাকি আপুনি যদি ডিউটি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ITBP দিব, ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চ, যিটো আমাৰ ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰত তেওঁলোকে ডিউটি কৰে। তো আমাৰ যিবিলাক নেকি হিমালয় পৰ্বত আছে, আমাৰ যিবিলাক চাইনাৰ লগত বৰ্ডাৰত আমাৰ যিবিলাক পৰ্বত থাকে, তো সেইবিলাকত আপোনালোকে পেট্ৰলিং কৰি ডিউটি কৰিব পাৰিব। প্লেন এৰিয়া কিছুমান আছে তাতো ডিউটি কৰিব পাৰিব। তো আমাৰ যি বৰ্ডাৰ আছে চাইনাৰ বৰ্ডাৰ, তাতে আপোনালোকে থাকি ডিউটি কৰিব পাৰিব। তেনেকৈ আপোনাৰ যদি এডভেঞ্চাৰ লাইফটো বিচাৰে তেনেহ'লে আপোনালোকে ITBP দিব। ITBP এটা ভাল ফ'ৰ্চ আছে। আৰু আপোনালোকৰ নেক্সট আহিছে CRPF। তো আপোনালোকে যদি জংঘল লাইফটো বিচাৰে, অৰ্থাৎ নতুন নতুন হাথিয়াৰ আপোনালোকে ইউজ কৰিব বিচাৰে বা আপোনালোকৰ অপাৰেশ্যনত যাব বিচাৰে, আপোনালোকে যদি কামাণ্ডো কবৰা কামাণ্ডো যিটো আছে CRPFত, এটা সকলোৰে পৰিচিত কবৰা কামাণ্ডো, তেনেকৈ আপোনাৰ যদি হ'ব বিচাৰে তেনেহ'লে আপোনালোকে CRPFৰ লাইফটো আপোনালোকে ল'ব পাৰে। CRPF এটা ভাল ফ'ৰ্চ হয়, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ। এইটো সকলো আমাৰ অল ইণ্ডিয়াতে সকলো ঠাইতে আমাৰ CRPF থাকে। তো আপোনালোকে CRPF দিব পাৰে। তো তাৰ পৰা আমি প্ৰমোশ্যনৰ ক্ষেত্ৰত যদি চাব যাওঁ, তো ফাৰ্ষ্টত প্ৰমোশ্যনৰ ক্ষেত্ৰত চাব গ'লে আপুনি যদি প্ৰমোশ্যনৰ ক্ষেত্ৰতে ফাৰ্ষ্ট চইচ দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে SSB সশস্ত্ৰ সীমা বল আপোনালোকে ফাৰ্ষ্ট চইচ দিব, কাৰণ এই ফ'ৰ্চটোত আপোনালোকে প্ৰমোশ্যন ফাৰ্ষ্ট পাব। তো SSB আপোনালোকে দিব আপোনালোকে যদি প্ৰমোশ্যন সোনকালে হোৱাটো বিচাৰে, অৰ্থাৎ ফাৰ্ষ্ট হোৱাটো বিচাৰে। আৰু কনষ্টেবলৰ পৰা হেড কনষ্টেবল হওঁতে আপোনালোকৰ 10, 12, 15 বছৰ আপোনালোকৰ লাগি যাব মেক্সিমাম। বাকী ফ'ৰ্চত চাব গ'লে 15, 18 বছৰ লাগি যায়, কিন্তু SSBত গ'লে আপোনালোকে কনষ্টেবলৰ পৰা হেড কনষ্টেবল হ'লে আপোনালোকে 15 বছৰৰ ভিতৰত আপোনালোকে হেড কনষ্টেবল হৈ যাব পাৰে। তো নেক্সট আমি চেলাৰীৰ ক্ষেত্ৰত যদি চাওঁ, তো আপোনালোকে যদি চেলাৰীক বেছি গুৰুত্ব দিব বিচাৰে তেনেহ'লে আপোনালোকে BSF জইন কৰিব, বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ। তাৰোপৰি আপোনালোকে CRPF চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ আৰু আছাম ৰাইফল আপোনালোকে জইন কৰিব, য'ত নেকি আপোনালোকৰ চেলাৰীটো এটা অলপ বেছি পাব। যিটো বেছিক পে চাব গ'লে গোটেইখিনি ফ'ৰ্চত একে থাকে, মাত্ৰ ৰিস্ক এলাউন্সৰ ক্ষেত্ৰত অকণমান ডিফাৰেঞ্চ আহি পৰে। তো এই ৰিস্ক এলাউন্সৰ কাৰণে কিছুমান তেওঁলোকৰ চেলাৰীটো অকণমান বেছি হৈ পৰে। তেনেকৈ আপোনালোকে চেলাৰীৰ ক্ষেত্ৰত যদি চাব যায়, ফাৰ্ষ্টত আপোনালোকে CRPF দিব পাৰে, তাৰপৰা আছাম ৰাইফল আৰু আপোনালোকে BSF দিব। আৰু নেক্সট যদি ফেমিলি ফেচিলিটিৰ ভিতৰত চাব বিচাৰোঁ, তো ফেমিলিৰ ক্ষেত্ৰত আপোনালোকে CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ যিটো আছে সেইটো ফাৰ্ষ্ট পোষ্ট পাৰফৰ্মেঞ্চ দিব ফেমিলি ফেচিলিটিৰ ক্ষেত্ৰত। অৰ্থাৎ আপোনালোকে কনষ্টেবল হিচাপে জইনিং কৰিলেও আপোনালোকে ফেমিলি ৰাখিব পাব। আৰু আপোনালোকে কি কৰিব, আপোনালোকে যিটো ফ'ৰ্চত যাব বিচাৰে সেই ফ'ৰ্চটোৰ বিষয়ে যদি ডিটেইল ইনফৰমেশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ ওচৰে পাঁজৰে যদি কোনোবা সেই জবটোত চাকৰি কৰি আছে তেওঁলোকক কণ্টেক্ট কৰি আপোনালোকে ইনফৰমেশ্যনখিনি ল'ব পাৰে। তো তেনেকৈ আপুনি পোষ্ট পাৰফৰ্মেঞ্চটো আপোনালোকে দিব পাৰে। তো মোৰ অপিনিয়ন হিচাপে আপোনালোকক মই এইখিনিয়ে জনালোঁ। আৰু আপোনালোকে কেনেকুৱা লাইফ পচন্দ কৰে সেইটো আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰে একচুৱেলি। তো সেই হিচাপত আপোনালোকে পোষ্ট পাৰফৰ্মেঞ্চটো দিব। আৰু আপোনালোকে ইউটিউবত আপোনালোকে চাৰ্চ কৰি চাব যে তাৰ জব প্ৰফাইলটো কেনেকুৱা, তাতে গ'লে আমি এই সুবিধাখিনি পামনে নাই, আমি মনত যি ভাবি আছোঁ সেইখিনি তাতে আছেনে নাই, আমাৰ যি মন যায় সেইখিনি আমি তাতে কৰিব পাৰিমনে নাই, তেনেকৈ আপোনালোকে জানিব পাৰিব। সেয়েহে আপোনালোকে আপোনাৰ ওচৰে পাঁজৰে যদি কোনোবা সেই ছাৰ্ভিচত জব কৰি আছে যিটো আপোনালোকে ভাল পায়, সেই বিষয়ে আপোনালোকে অকণমান আৰু ডিটেইলভাৱে জানি আপোনালোকে ধুনীয়াকৈ পোষ্ট পাৰফৰ্মেঞ্চটো দিব পাৰিব। তো আপোনালোকক এইখিনিয়ে জনালোঁ পোষ্ট পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত। আৰু আপোনালোকে অনলাইন